छिर छिर बरसे सावन रस बूंदे आज अब बरखा बहार के आई गगना সজুলি নাই বান্দৰ আহিছে মই কি 1 মান ভিডিঅ' নিদিলোঁ বুলি মোৰ চেনেলটো খতম মই কি মৰি গ'লোঁ নাই এই মিকি মাউছ আজি ওলাব ঘৰৰ পৰা নতুন এটা ভিডিঅ'ৰ সন্ধানত ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইয়াৰ পৰা আবে ৰুক ষ্টাৰ্ট আবে নহয় এইখিনিৰ পৰা অলপ আগৰ পৰা এতিয়া ঠিক আছে ফাইনেলি পালোহি ইয়াৰ পৰা আৰু সিফালে যাব নোৱাৰি যিহেতু স্কুটি ইয়াতে থ'ব লাগিব আমি এতিয়া খোজকাঢ়ি যাব লাগিব ইফালে ক'ত গৈ আছোঁ সেইটো পিছত ক'ম তাৰ আগতে মোৰ পিছে পিছে আহক So what is up guys? Hope you have a great day. I'm here to make your day. I'm here to make you smile. মই এতিয়া জংঘলৰ মাজত আছোঁ বহুত ডাঙৰ জংঘল এখন চাব পাৰে মোৰ পিছফালে তো মানে এতিয়া আমি ৰাস্তা ভটকি গ'লোঁ লোকেল ল'ৰা এটা বিচাৰিছোঁ তাক ফোন কৰি মাতিছোঁ সি আহি আছে মানে এইফালে যাব লাগিব চাগে এতিয়া তাৰ আগতে মই এইটো কৰি লওঁ বহুত ওপৰত আহিলোঁ চাওক কিমান জংঘল আৰু যাব আছে যোনকেইটা গৈ সৌ তাৰ পালেগৈ তো মই এতিয়া গৈ আছোঁ বহুত জংঘল বহুত দূৰ যাব আছে এতিয়াও হয়তো 1-2 কিলোমিটাৰ যাব আছে তালৈ গৈ আছোঁ পানী এইটোৰ পৰা আনিব পাহৰিলোঁ পানী বটল আনিব পাহৰিলোঁ তো এতিয়া পানী পিয়াহ লাগিছে কি হয় দেখা যাব ৰাস্তা ভুল হৈ গ'ল আকৌ এতিয়া ৰিটাৰ্ণ ক'ত গৈ আছে আমাৰ গাড়ীত আগত গৈ আছে এতিয়া যোনফালে লৈ যায় সেইফালে আমি যাম কিন্তু আমাৰ গাইডজনে ভালকৈ নাজানে এইটো ৰাস্তাটো আমি গৈছিলোঁ ইফালে তো যাব লাগে ইফালে বান্দৰ পাৰ্টি ইয়াতকৈ জুম নহয় আৰু মোৰ ইয়াত বান্দৰৰ মাত এফালে আমাৰ এজনে ভয় খাইছে কেনেকুৱা লাগিছে ভয় লাগিছে নেকি ভয় লাগিছে বান্দৰ যি মাত শুনিছে আৰু আগত নিজৰ পৰিষ্কাৰ পানী মোক একদম ভাল লাগি গৈছে ঠাণ্ডা বহুত তলৰ পৰা আহিলোঁ বহুত ওপৰত আহিলোঁ ওপৰত অহাৰ পাছত এইটো পানীখিনি পাইছোঁ আহি আমি নিজৰাটো তো ইয়াতে বহুত ভাল লাগিছে
এইফালেৰে সোমাই যাব চেষ্টা কৰিম তো এইফালেদি সোমাই যাব লাগিব বহুত কষ্ট দেই তো এইখিনিতে কৈ থওঁ এই ঠাইখিনিৰ নাম ঘগুৱা বুলি কয় মোৰ ঘৰৰ পৰা 4-5 কিলোমিটাৰ দূৰ হ'ব তো ওলাই যাওঁ আৰু এইফালেদি এতিয়া ফটো উঠিয়া পাব যে খাব লাগিছিল বহুত ভাগৰ লাগিছে আৰু ৰাস্তা কোনো নাই সাপ চাপ ওলালে বহুত বেয়া কথা হ'ব ডাকতে কোনো অনা নাই তো ৰাস্তা একো উলিয়াব নোৱাৰোঁ আমি হাতত কোনো সা সঁজুলি নাই বান্দৰ আহিছে পৰিলোঁ হয় মানুহ এটা খেদি আহিছিলে বহুত বেয়া হ'লে হয় এতিয়া মই পিছলি গৈছিলোঁ ওপৰৰ পৰা তলত যাবলৈ চেষ্টা কৰিম এতিয়া ওপৰত থাকিলে পৰিলে মোৰ নষ্ট হৈ যাব একদম বহুত আশা কৰি আহিছিলোঁ ৱাটাৰফল এটা পাম বুলি ডাঙৰকৈ কিন্তু আছিলে সিটো চাইডে পানী মাত শুনিছে চাগে বহুত ডাঙৰকৈ আছে কিন্তু ৰাস্তা নাই গতিকে আমি যাব নোৱাৰোঁ ইয়াৰ পৰা উভতিব লাগিব কাৰণ বান্দৰে খেদি আহিলে এই মাত্ৰ তো আৰু যদি বেলেগ বনৰীয়া জীৱ জন্তু আহে মোৰ গতি বেয়া হ'ব সেয়া জোকে খালে জংঘলৰ মাজত আহিলে সাৱধান হ'ব লাগে কাৰণ মোক জোকে খালে এতিয়া তেজ ওলাই আছে ৰখাব পৰা নাই তো এতিয়া মুকলিলৈ আহিলোঁ ৰ'দৰ ঠাইলৈ যাতে অলপ শান্তি পাওঁ কাৰণ জোকে খালে মোক দেখাই দিছিলোঁ তেজ ওলাই আছিলে সেই তেজখিনি দেখি পেলাই আৰু 2-3টা আহি গ'ল কেনেকৈ আহিল মই নাজানো খোজকাঢ়ি অহা মানুহটোকে জোকে ধৰিছে আহি পেলাই তো একদম মুড খাৰাপ হৈ গ'লগৈ ভিডিঅ' কৰা আৰু মুড নাই সেইটো কাৰণে ইয়াতে সমাপ্ত কৰিম এতিয়া ভোক লাগিছে খাবলৈ যাম তো ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক কৰিব আৰু লগৰবোৰক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব জয় আই অসম বাই বাই এইটো